ৰহস্য ঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু। ক্ৰমাৎ খোল খাইছে জুবিনৰ মৃত্যুৰ নতুন অধ্যায়। সুস্থ অৱস্থাত ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গ কিয় গৈছিল সাগৰ তীৰলৈ? দিনা য'ত দাদাই কৈছে প্লেন কৰিছে যে ইয়াকত যাম, মই কৈছোঁ হ'ব আমি যাম, যে সোনকালে উঠিবি তেতিয়া যাম। মই কৈছোঁ দাদাই 12টা বজাত ৰাতি যদি কৈছে সোনকালে উঠিবি, কাইলৈ এইটো ৰাতিপুৱা কেতিয়াও নহয়, সেইটো আল্টিমেটলি দুপৰীয়াই হ'ব। মই কৈছোঁ হ'ব, দাদা যেতিয়া উঠিব তেতিয়া চবেই মাতিব, মইতো নিজে একো প্লেন কৰিব নোৱাৰোঁ, কাকো ক'বও নোৱাৰোঁ, কাকো চিনিও নাপাওঁ, মোৰ কথা মতে নহয়ও। তাৰপিছত আমি গ'লোঁ ৰাতিপুৱা কি দুপৰীয়া 1টা বজাত তালৈ গ'লোঁ। তেওঁলোকে ইয়াকখনত উঠাই আমাক লৈ গ'ল, নি পেলাই এটা জেগা পালোঁ। তাতে তেওঁলোকে কৈছে, তেওঁলোকে আছামিজ এছ'চিয়েশ্যনৰ মানুহখিনিতো যাওঁতেও কৈ যাই আছে, দাদাইও কৈছে আৰু তাৰে ইয়াকৰ যে মেম্বাৰ থাকে ক্ৰু, তেওঁলোকে কৈছে যে সেইটো জেগাত যাই পোৱাৰ পিছত তাতে বহুত ৱাটাৰ এক্টিভিটিজ আছে, তাতে আপোনালোকে লাইফ জেকেট পিন্ধি নামিব পাৰিব, আপোনালোকে নাও চলাব পাৰিব, আপোনালোকে এনেকৈ ফ্লটিং কৰিব পাৰিব, চব কৰিব, যোনে যি কৰে কৰিব। আধা ঘণ্টা সময় দিম, আধা ঘণ্টা সময়ত আপোনালোকে কৰিব, তাৰপিছত আফটাৰ ডেট আমি আকৌ ৰিটাৰ্ণ হ'ম। সেইটো পাওঁতে তাতে সাঁতোৰত নামিব লাগিব আৰু এতিয়া জেগাই বোটখন মাজত কিবা যে এংকৰ পেলাই ৰাখি দিলে, তাতে আমি নামিব লাগে। চবেই নামিছে, ময়ো নামিছোঁ। এখন অৰেঞ্জ কালাৰ ফ্লটিং বেড এখন আছে, সেইখন মই বেডখনৰ পাৰি লৈ মই তাৰ ওপৰত বহি আছোঁ। মোৰ মানে কনফিডেঞ্চ লেভেলটো ইমান হাই হোৱা নাই যে মই এই পানীত নামি যাম ডাইৰেক্ট। দাদাই তেতিয়া জাপ মাৰি দিলে পানীত, জেকেট পিন্ধি জাপ মাৰি দিছে। সিদ্ধাৰ্থ আৰু সন্দীপন অলৰেডি আছে জেকেট পিন্ধি পানীতে, ময়ো আছোঁ পানীত। মই কিন্তু এই অৰেঞ্জ কালাৰ বেডখনৰ ওপৰত বহি আছোঁ। দাদাই যেতিয়া নামিছে, দাদাই সাঁতোৰা আৰম্ভ কৰি দিলে। অকণমান টাইম ডুবি পেলাই এনেকৈ গৈ পেলাই আগত ওলাই পেলাই আকৌ সাঁতুৰিছে। সাঁতুৰি পেলাই আকৌ ৰিটাৰ্ণ আহি এটা ৰাউণ্ড বোট এখন আছে, তাৰ ওপৰত ধৰি উঠিবলৈ চালে, কিন্তু সেইখনত কোনেও উঠিব নোৱাৰে সেইখনত, পানীত ৱেইটটো বেলেগ হৈ থাকে ন। বাগৰি গ'ল, বাগৰি যাওঁতে এনেকৈ শুই দিলে। জুবিনৰ বাদ্যযন্ত্ৰী এইগৰাকী শেখৰ জ্যোতি গোস্বামীৰ লগতে আন কেইবাগৰাকীও জুবিনৰ ঘনিষ্ঠ ব্যক্তি জুবিনৰ সৈতে সাগৰত সাঁতুৰি নাদুৰি পাৰ্টিত মছগুল হৈছিল। এই কথা স্পষ্ট হৈছে ছিংগাপুৰৰ সাগৰ তীৰৰ ভাইৰেল ভিডিঅ'ত। চাওক এইটো ভিডিঅ'। ভাইৰেল ভিডিঅ'ৰ অস্পষ্ট বাৰ্তালাপত স্পষ্ট হৈছে জুবিনে সাগৰত সাঁতোৰাক লৈ একাংশৰ উৎসাহী মন্তব্য। প্ৰথম দৃশ্য, লাইফ জেকেট পিন্ধি সাগৰত জুবিন। দ্বিতীয় দৃশ্য, লাইফ জেকেট খুলিলে জুবিনে। তৃতীয় দৃশ্য, খালী গাৰে বহিছে জুবিন। চতুৰ্থ দৃশ্য, লাইফ জেকেট নিপিন্ধাকৈ সাগৰত জুবিন। এইবাৰ চাওক সাগৰ তীৰত জুবিন গাৰ্গৰ সৈতে কি বাৰ্তালাপ কৰিছিল পাৰ্টিত উপস্থিত থকা সকলে। চলো তাতে যাওঁ, ব'লা ব'লা যোৱাটো সহজ জুবিনে লাইফ জেকেট দি দিয়ে, লাইফ জেকেট পিন্ধি ল'ম, পাতল এটা দিম। মজা কি নামি দে এনেকে নামা ঠেলি দিওঁ নেকি? জুবিনক লগত লৈ যোৱা, যাই আছে যোৱা।
ঐ ঐ ৰ'বা ৰ'বা জুবিনৰ লগত একেলগে যোৱা জুবিন দা কি কৈ আছে লগত এইবাৰ চাওক আন এটা ভিডিঅ' যিটো ভিডিঅ'ত জুবিনক দেখা গৈছে খালী গাৰে একাংশই জুবিনক উৎসাহিত কৰিছে সাঁতুৰিবলৈ ও মাই গড বে পারিব নরে বে সাঁতুৰিব জানা মানুহে নাপাহৰে এ কোনবা যোৱা দে লগত তলত ভৰি লাগিব নালাগে বে ভাগৰ লাগি যাব তো সাঁতুৰিব পাৰে মানুহটোৰ বেছি দম নাই না ঐ এই তাতে যোৱাচোন যোৱা 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 হয়তো পিন্ধা নাই ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ